সৰু সজাইত আৰু এই সৰু সজাইতে 14 এপ্ৰিলৰ দিনাখন গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত যাতে বিহু নৃত্য প্ৰদৰ্শন কৰি এটা বিশ্ব ৰেকৰ্ড কৰিব পাৰে তাৰ প্ৰস্তুতি চলি আছে আৰু এতিয়া চূড়ান্ত আখৰাত তেওঁলোক ব্যস্ত আছে। ইয়াৰ বিহুৱা বিহুৱতীসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ পৰা তেওঁলোক আহিছে আৰু আহি এতিয়া চূড়ান্ত আখৰা এনেধৰণে চলি আছে সৰু সজাই ষ্টেডিয়ামত। যিটো অনুষ্ঠান অনুষ্ঠিত হ'ব সৰু সজাইত 14 তাৰিখে, তাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আৰু নৰেন্দ্ৰ মোদীৰ সন্মুখতে 10,000তকৈও অধিক বিহুৱা বিহুৱতীয়ে একেলগে বিহু নৃত্য কৰি তেওঁলোকে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত বিহু নৃত্যৰ নাম সন্নিৱিষ্ট কৰিবলৈ প্ৰয়াস কৰিব আৰু তাৰেই প্ৰস্তুতি এতিয়া এনেধৰণে চলি আছে। আপোনালোকে ভিডিঅ'টো চাওক যে কেনেধৰণে তেওঁলোকে এই বিহু নৃত্যটো প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি চলাই আছে।
please. আৰু বিশ্ব ৰেকৰ্ডৰ পূৰ্বে এতিয়া এনেধৰণে সকলো বিহুৱতীয়ে তেওঁলোকে অনুশীলন কৰি আছে, চূড়ান্ত অনুশীলন। আৰু সেয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ, কিন্তু সকলোৰে এতিয়া লক্ষ্য মূল অনুষ্ঠানটোৰ বাবে। মূল অনুষ্ঠানটো কেনেধৰণে উদযাপন হয়, সৰ্বমুঠ কিমানজনেনো ইয়াত ভাগ লয়, গোটেইখিনি সকলোৱে দৃষ্টি ৰাখিব। কিন্তু আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে বিশ্ব ৰেকৰ্ড হোৱাৰ পূৰ্বে কেনেকৈনো ইয়াৰ প্ৰস্তুতি চলি আছে সৰুসজাই ষ্টেডিয়ামত।